আৰু তেতিয়া মই এই বছৰ মে মাহত গ'লোঁ 2025 মে মাহত কামত গ'লোঁ তেতিয়া মানে সেইটোত মানে বহুত সেইটো তামিলনাডু আৰু কেৰেলাৰ মাজত মানে বৰ্ডাৰৰ কাষতে আৰু মানে সীমাৰ ওচৰতে সেইটো কলমকুট বুলি কয় তাত গ'লোঁ আৰু যেতিয়া মই তাত গৈ মোক ছাইডত লৈ গৈছে প্ৰথমতে ছাইডত যোৱাৰ পিছত মোক কৈছে তাত মিস্ত্ৰী আছে মিস্ত্ৰীবিলাকে কৈছে মোক মই যেতিয়া মানে গাড়ীটো লৈ আৰু মানে গাড়ীত মেটেল ভৰাই মানে তাক পেলাব লাগে তেতিয়া কি ক'লে এনেকুৱা হাঁহি লাগিছে মোক यहाँ पे डालने का नहीं भाई यहाँ पे डालने का नहीं उधर डालने का है মই কৈছে কি মই ভাবিছোঁ ইয়াত ঢালিব নালাগে মই ভাবিছোঁ সেইটো ইহঁতে যেনেকৈ কৈ আছে মই ভাবিছোঁ কি ইয়াত ঢালিব নালাগে यहाँ पे डालने का है এনেকৈ ক'লে মোক তেতিয়াহ'লে মই ইয়াত নাঢালোঁ ইহঁতে মানে কৈছে আৰু यहाँ पे डालने का नहीं भाई यहाँ पे डालने का नहीं यहाँ पे मत डालो এনেকৈ ক'লে মোক यहाँ पे डालने का है यहाँ पे डालो এনেকৈ ক'লে মোক পিছত মই ক'লোঁ মই গৈ য'ত নেকি ইয়াৰ পে ডালনে কা নেই কোৱাটো মই তাত নাঢালিলোঁ আৰু য'ত নেকি ইয়াৰ পে ডালনে কা হে এনেকৈ ক'লে মোক মই তাত ঢালি দিলোঁ আকৌ মোক খং উঠে তেতিয়া মই কি কৰিলোঁ আপুনি য'ত ঢালিবলৈ কৈছে সেইটোতে ঢালিলোঁ মই তাতেই ঢালিছোঁ মোৰতো কোনো ভুল নাই মই ক'লোঁ আৰে জবন লড়াটা হাই মেৰে চে এনেকৈ কয় মোক আৰে আপোনাক তুমি একো কোৱা নাই আপুনি কৈ আছে যে ওলোটা পোলোটা কথা কৈ আছে এনেকৈ ক'লোঁ মই আপুনি ক'লে ইয়াত ঢালিব নালাগে তাত ঢালক বুলি তেতিয়াহ'লে আপুনি কি ক'লে মোক বুলি কৈছে মোক ওলোটা পোলোটা মোকহে খং উঠে সেইদিনাখন মোৰ পিছত ইহঁতৰ লগত কিবা ওলোটা পোলোটা কথাও ক'ব নোৱাৰে আৰু ইহঁতে অলপ মানে মানুহবিলাক বেলেগ ধৰণৰ তামিলনাডুত তেওঁলোকে কথাবিলাক অলপ বেলেগ ধৰণৰ আৰু মানুহবিলাকো বেলেগ ধৰণৰ যদি হেৰি হয় অলপ মানে আমি ওলোটা পোলোটা ইহঁতক কথা ক'ব নোৱাৰি কাৰণ যিহেতু মই ইহঁতক পিছত ইমান একো নক'লোঁ ইহঁতে মোক বহুত খং উঠিলে তেতিয়া मैं ক'লো আপুনি ইয়াত ঢালিবলৈ দিয়া নাই কাৰণে यहाँ पे डालने का नहीं बोला इसलिए मैं आप बोला था यहाँ पे डालने का है इसलिए मैं यहाँ पे डाल दिया ऐसा बोला मैं এনেকৈ ক'লোঁ ইহঁতক यहाँ पे डाला इसलिए मैं यहाँ पे डाला এনেকৈ ক'লোঁ মই কিন্তু তথাপি মোক মানে বেয়া খং ইহঁতে মানে काम करना है तो काम करो अच्छा से नहीं करना है तो चले जाओ এনেকৈ ক'লে মোক ठीक है भाई तो ऐसा बोलने से मैं तो जाएगा कौन काम करेगा आप लोग उल्टा पुल्टा बातें करते हैं इसलिए मैं जाएगा अभी काम नहीं करेगा मैं भी ময়ো এনেকৈ ক'লোঁ পিছত মই গুচি আহিলোঁ কি ক'ম চাচোন আপোনালোকে কেৰেলাত মানে যিসকলে জানে যিসকল ড্ৰাইভাৰ আছে তেওঁলোকে অলপ হ'লেও জানে কিন্তু মানে ভিতৰুৱা মানে জেগাখিনিত মানে প্ৰায়ভাগে হিন্দী নাজানে আৰু চলাচল কৰোঁতেও বহুত মানে অসুবিধা হয় ইহঁতৰ ভাষা যদি নাজানে কেৰেলাত থাকিলে বা তামিলনাডুত থাকিলে বহুত মানে ভাষাকেইটা হেৰি হয় মানে আমি ইফালে ইফালে ফুৰিবলৈ যোৱা সময়ত মানে কঠিন হয় কাৰণ ইহঁতৰ কথা আমি বুজি নাপাওঁ ইহঁতে আমাৰ কথা বুজি নাপায় আমি হিন্দী কথা ক'লে ইহঁতে বুজি নাপায় ভালকৈ আৰু ইহঁতে হিন্দী কথা ক'লে আমি বুজি নাপাওঁ ভালকৈ ইহঁতৰ হিন্দী কথা ওলোটা আকৌ আমাৰ অসম আমি যিটো হিন্দী কথা কওঁ সেইটো যদি খুটি যদি হয় কিন্তু ইহঁতৰ মতে ঠিক নহয় এনেকুৱা কিন্তু মানুহবিলাক ভালেই তাত মানে কেৰেলাত প্ৰায়ভাগ মানুহবিলাক কিবা এটাত যদি বিপদত পৰিলে তেতিয়া সহায় কৰাত আছে মানুহবিলাক তাত বহুত ভাল মানুহবিলাক আৰু মই কামো কৰিছোঁ তাত যিহেতু 2 বছৰ কাম কৰিলোঁ হ'লে ইমান মানুহবিলাক ভাল হ'লেও বেয়া আছে বেয়া হ'লেও ভাল আছে এনেকুৱা দুটা মানে 50-50 আছে দুটাই আপুনি যদি কাম কৰিব মন থাকিলে ভালকৈ কৰিব কাৰো লগত ওলোটা পোলোটা কথা নক'ব বাছ সেইটোতে আপোনাৰ যথেষ্ট বিদেশত যদি বিশেষে যদি আপোনালোকে কামৰ সন্ধানত গৈছে বা কাম কৰিবলৈ গৈছে কথাটো যদি সঁচা হয় আপোনালোকে কমেণ্টত জনাবচোন মই কাৰণ মোৰ নিজৰ ক্ষেত্ৰত হোৱা কাৰণেহে মই আপোনালোকক এই ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ আপোনালোকে যদিও বিদেশত আছে বা কেৰেলা তামিলনাডু যদি আছে ইহঁতৰ ভাষা জানিলে কেনেকৈ সুবিধা হয় আৰু ভাষা নাজানিলে কেনেকৈ আপোনালোকৰ অসুবিধাটো হয় সেইটো আপোনালোকে মোক জনাব মই কোনো মালায়ালাম সকলে বেয়া বা তামিলসকলে বেয়া সেইটো কোৱা নাই কিন্তু মানে আমাৰ ক্ষেত্ৰত কৈছোঁ আমি তেওঁলোকৰ ভাষা নাজানিলে মানে আমাৰ অসুবিধা হয় ইহঁতৰ লগত কাম কৰিবলৈ বা কিবা এটা কৰিবলৈ আমাৰ অসুবিধা হয় সেইটোৱে কৈছোঁ কোনো মানে আপোনালোকে বেয়া মন্তব্য নিদিব মই ইয়াত কোনো বেয়া বুলি কোৱা নাই কাকো বেয়া বুলিও কোৱা নাই কাৰণ মোৰ নিজৰ যিটো এক্সপিৰিয়েঞ্চটো আছিলে সেইটোৱে আপোনালোকক শ্বেয়াৰ কৰিছোঁ ধন্যবাদ